আপাততো বা ঘৰত আছে নে নাই? যা মোৰ লাগতে পেৰকাই দি আছো। বাবু কাই বাতি দি আছা নেকি নে? আহিবালি নেকি? চলটোৰো বহুত কষ্ট হৈছে, আকৌ বিয়াখন মাতি লেঠাটো মাৰি দিয় ৰ। বৰ গৰম চাকৰি কৰা নহয় যায় দে। গা সিজি গেছি দে। ফেনো মানে নিজৰ মতে ঘূৰা কৰছি। মিমাক কিলে এটা ফোন কৰো ৰ, মিমাকে কৈ নাচাত ভাল। হেল্ল' তই কৰিছা তই? মই ঘৰত আছো ৰ। তই আহিব লাগিছিলে। ভাগদেৰে কিলে তই কৈ নাচাব পাৰছিলো। দে চাওঁ দেছো মই। চাওঁ নহয়, তই পিছবিলাক কিলে অহাৰ চেষ্টা কৰবিচোন। দে হ'ব দে। হ'ব দেই। আপাকো সুধি চাওঁ তাৰ পৰা বিয়া পাতিৰ মন আছে নে নাই। মিমাক আহক কচোন। চুলি দিলেও কেকৰা গেল টিপি মাৰন্তে। বাবু কাম গেল হ'ল না? সেই দিয়া সদল পেলাংগে দে বচোন ব। কি বেয়া আনছে না বস্তু? এতিয়া তোৰ সৰু স্বভাৱটো যাৱাই নাই। ভাত খাইছো। তোৰ মই বিয়াৰ কথা ভাবছো বিয়া পাততে পাৰি। পাৱাৰ মেমেৰিকো মাতছো ৰ, আবু বোলে পিছবেলাই। ডাঙৰ মামা। বাবুৰ ক'ৰবাত ভাল পাচল পোৱা আছে নেকি? নাই মোৰ এইগিলা স্বভাৱে নাই। তে মই জ্ঞানধীৰকে চাব পাৰছো তোক কালি। পিতো কেনে বুঢ়ো আপি মই তাক বিয়া নকৰো, তই বিয়া নকৰে কিয়া? মই চালা কুকুৰ বাপেৰ সন্মান শেষ কৰি লবি তই। চাৰ পৰা কাষৰ মোৰ কাৰ পৰাই। ভিন্দৌ কতিয়া মানুহ পাৱাৰ নেকি নে? মই ৰ দে ব দে বৈছো ৰ। ভাগিন ক'ত গেল? ইও কাম কৰি আছে। ভাগিনক ইমান সৰুতে কিয় বিয়া পাতি দে? এতিয়া মানে তাৰো বহুত কষ্ট হৈছে, কাঁহি বাতি ধোৱাৰ পৰা চব কৰিব লগা আছে। হয় দে, তাৰো বহুত কষ্ট হৈছে। তাকেইতো তোৰ হাতত ক'ৰবাত ভাল ছোৱালী আছে নেকি? মোৰ হাতত এটা আছে, কিন্তু অলপ কলা হ'ব। কলা বলে অলপ কথা নাই, স্বভাৱ চৰিত্ৰ ভাল হ'ল। মই যাওঁ মোলাক মাতৰ ৰ। কিবাকে ভাগিনৰ বিহাৰ পাতি দিব পাৰিলি, খাব পাৰিলো হে ডগৰি। মোমাই দেউ আহিলা? আহিলো। ইমান দেৰি কৰিলা? গাড়ী মটৰৰ প্ৰব্লেম ন অলপ। ভাগিন মোমাই দেউ ভিন্দে দেখো তোমাৰ বিয়াৰ কথা ক'লা। আজি আহাৰ পৰা কৈ আছে মোক বিয়াৰ কথা, মোক বোলে বিয়া পাতি দে। তোমাৰ ক'ৰবাত ভাল পা আছে নেকি? নাই মোৰ একদম স্বভাৱে নাই, সৰুৰ পৰাই ডাঙৰ হ'লো। পিছে মোমাই দেউ খবৰ চবৰ ভাল না? ভালে দে। ঘৰ দিন আছে ভালে? ভালে আছে দে। এতিয়া কালি আমি যাব খুজিছো। কালি যাবি নেকি? ৰাতিপুৱাই যাম দে, তই জনাবি। দে হ'ব দে, মই ফোন কৰি দিম। এতিয়া গধূলি হ'ল, ৰাতিটো আমাৰ তাতে থাকি দি। হ'ব দে কথা নাই। দে মই থাক। পাৱাৰ যোৱা মোল্লা ভাতকেইটা খাই লোৱা। দে ভাগিন কেইটামান বা যাবা? মামা আগে পোহাৰক দেচোন, সেইটো সপান সেই ঠিক পেনাংগে। হ'ব দে, শুই থাকো দে। দে ফৰেষ্টৰ চাকৰিটো বাদে দিওঁ নেকি? ইমান কষ্ট হয়, খাবাৰো টাইম নাপাওঁ। কেইটামান বাজিল বা? এতিয়া বাজিলে। ভাগিন কই গাত ভৰি চৰি তুল দে, সেইকাৰণে মই আকলাই থাকো ৰাতি হলি। এতিয়া 3:30 বাজিল, আজি ৰাতিটো যাই আনাই। মুখখানে ধুই আহ ৰ। এইবাৰ বা কেইটা বাজিল চাওঁ ৰ মোবাইলটোত। আজি টাইমটো কিয় যায় অহা নাই? ভাগিন উঠ সোনকালে যাওঁ।
পৰে হনতে ভালকৈ কি অ মোমাই দিওঁ মই ভাবিলো সপান দেখা বুলি মুখখন ধুই যা অ ভিন্দৌ ভিন্দৌ অ উঠা বেলা হ'ল কি বেলা হ'লে কেইটা বাজিল ভালকৈ দেখোন পোহৰে হোৱা নাই পোহৰ হৈছে দেই আৰু কি পোহৰ হ'ব লাগে মোক হাত ধুই ল কেইটা বাজিলে ই ৰাতিপুৱা মই দেখিছে নেকি নে 7টা বাজাই নাই এক পুৱাতে যাব দিছি বহুত সোনকালে আলি নেকি নে কোনো দেখোন উঠোৱাই নাই উঠফুটে আমি যাই পাওক লাগি হাওয়া ও পা ও স্যার তেমন তোর গেছি এ তোর মানে ভেজাল যা পতকে লগে যা যা দাউর মার যা ভাগিন যা ও সাদর তেমিটো ক'ত আছে ও রঙা পেনি পকেটে উঠ ৰঙা পেণ্টটোৰ পকেটত মানে ৰঙা পেণ্টটো ক'ত থৈছা ও টেবুল হেনো ওপৰত আৰু কিন্তু আকৌ ভেজাল নলবি দেই বাটত আনছা নাই শুনলা ভৰেনছ না আনছো দেই অ হৰেন্দা হৰেন্দা উঠা না নেকি হা ও কুনি আগা পুৱাই পুৱা হৰণি পিছি আৰু তন্দুক ও বা কাটা কেনছে তই ও মামা এই কাৰ ঘৰ কেনছে হৰেন্দা তোৰ ঘৰ নহয় নেকি ময়ো ভালকে নাজনো ৰ অলপ পাহাৰৰ দৰে হৈছি ও মামা দাউৰ দাউৰ চচা দি মাৰ বুজো জো 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 অ বিন্দু অ তোৰ ঘৰ তই ভালকে চিন পা না এইবাৰ তই হাতা নাখাওঁ নাহা মোৰ দৰজাখন মন পৰছি অ হৰেন্দা হৰেন্দা কোনি আগা পুৱাই পুৱাই অ মোৰ বাপাৰ অ গেছো ৰ ইয়ে ছয়টা নাপজানতে আছে দে আহ আহ বহ অ দেউতা এফালে বহ ক'ত সৰু ঘৰত বহ এফালে বা পাৱাৰ ইমান পুৱাতে আছে 7টা বাজবে দিয়া নাই দেখোন নহয় হৰেন্দা ৰাতি টোপনি নাই সেইকাৰণে পুৱাতে আহিলোঁ তাকে ভাবিছা আৰু তন্দে দেচোন বহ মই মুখখন ধুই আহো ও মোমাইটো সৌদুন চেংৰা আছে আৰু একবাৰ বেপাৰ বয়া আছে মুখখন ধুই আহিলো দে তাড়াতাড়ি দাঁতকেইটা মাজাই নহ'ল পিছে জয় কোনটো এইটোৱে দে যাম লাজৰে নমস্কাৰ নমস্কাৰ ছোৱালীজনীক মাতি দিয়াচোন অ ছোৱালীজনী উঠোৱাই নাই ৰ জগাই দিয়া ৰ মই ও বাৱৰ কি এ বহুত পুৱাতে আহি গ'লে বিন্দু ও খবৰ নাই দেখা নাই বাপেকৰ ৰাতিপুৱাই মানুহ শাক বেচাকব যাব পাৰে নমস্কাৰ এই দে মোৰ 11 নম্বৰ ছোৱালী হে লাষ্ট পাছ এক কিবাকে নিয়া কাৰো নিবি বুলি নিবে নৰি ৰ দে মই গৰুকেইটা উলি থৈ আহো তোন দাবি তলত অলপমান কথা পাতচোন ভাগিন এইফালে বহা কথা পাতা অ হেপলাই যা মোৰ কিবা লাজ লাজ লাগিছে তোন আকৌ লাজ কৰিবি নালাগে দে তোৰ আৰাম বহল নেকি কথা পাত কি কথা পাতো নাম সোধ কৰা কথা পাত অলপ ভালকে পিছে তোমাৰ নামটো কি 9ত পঢ়ি আছো হাও মাক চুকলাই ও পাৱাৰ কি এ কিবা হয় দেন কিবা কই নাম সুধছো 9ত পঢ়ি আছে বোলে মই আগতে কৈছো নে কলা বুলি কালা কলা অ কলা কিবা সুধলি কিবা কাণ হানি নুশুনে মিচিং ডাউন কাণেদি কমকৈ শুনে আৰু কিবা বেলেগ কচোন এবাৰ শুনব পাৰে দে ইবাৰ বা কি উত্তৰ দে তোমাৰ ঘৰত কোন কোন আছে আগতে দুটাক ভাল পাইছিলো ব্ৰেকআপ হৈছে হাও ঘৰত কোন কোন আছে সুধছো ভাল পোৱা গেলি গেলাপি কিহৰ পালাত পল্লু এ অ তোমাৰ ঘৰত কোন কোন পৰিয়াল আছে তাকে সুধছো এ আগতে দুটাক ভাল পাইছিলো ব্ৰেকআপ হৈছে হাও মাক চুকলাই আগতে বোলে দুটাক ভাল পাইছিল আৰু কিবা বেলেগ সোধচোন হৰিয়া তোমাৰ দেউতা কি কৰে হা মা জুবাইটি পলাই গেছি ও পাৱাৰ বেগ মাতচোন বেগ মাতে এ কি বেমাৰ আহি তোৰ পৰাই হৰেণুক মাত পেৰি হৰেণুক মাত এ কালেৰিক বিয়া পাতিম নেকি মই অ হৰেন্দা অ বাৰ কি হৈছি মাজদিন তই যাচোন কিবা লতি হুতি হৈছি নেকি লতি হুতি মানে কিবা সুধিলেতো কিবা কয় কি জীয়েৰে জন্ম দিছে এইটোটা অ তাই অলপ কালা দে সেইকাৰণে বহুত গাহক আহি আহি ফিৰি গেল অ কালা আমি ভাবিছিলো কলো আমাৰ তাত গেলি মেকআপ চেকআপ কৰি বগো হলাক অলপমান এ নহয় দে কালা
এ বাকী নহ'ব দেয়া চলিব নাই মই বিয়া নকৰোঁ হে দেউতা মই বিয়া নকৰাও তুই য'তে কৈ নিয়ে তাতে পইচা নালাগে তোৰ হা বহচোন বাগিন এই বুঢ়া তো তাত বিয়া দি মই তোৰ জীয়েৰেক বিয়া নকৰাও চুৱাৰো বাচ্চা তোৰ বাপে তাত মোৰ আপি বেৰিম ঝাৰুডাল কৈনো সেই আঠে জোৰা মান আহিল চব সেই হ'ল অ হৰেন্দা চাহ অহা নাছিল নেকি চুৱাৰো বাচ্চা চাহ লাগে তোক ৰ দিছো কি যি আগলা এক নম্বৰ আপি তুই দিবা পাৰা নাই হাই মোৰ কপাল এই তোমাৰ ঘৰতে ৰ'ব আমি পাইছো অ বান দেখো হৈ গেল চাহ হৈছি হা তই বুজো এতিয়া চাহ হ'ব বাচ্চা যা